অ' দাদা কি খবৰ হে ব্যৱসায় কেনেকুৱা চিগাৰেট এটা দিয়ক কিয় কি খবৰ এই নকবিও একদম ব্যস্ত আছো বুজিছনে ইখনৰ পিছত সিখন মিটিং দিল্লীত যদি মই ব্ৰেকফাষ্ট কৰোঁ মুম্বাইত গৈ আকৌ লাঞ্চ আকৌ ডিনাৰটো কৰিবগৈ লাগে কলকাতাত একদম বেয়াকৈ ব্যস্ত আছো বুজিছনে অ' তই হ'বলা মোৰ খবৰ পোৱাই নাই এইফালে যদি আম্বানীক লগ কৰোঁ এফালে আকৌ কৰিলে বেয়া পায় কি যে দিনকাল আহি পৰিল নহয় বন্ধুৰ খবৰ ল'বলৈ সময় নাইকিয়া হ'ল চালা কুকুৰ কথাত তল নপঢ়া মাৰিছ কিয় বে চালা কোন এনেদৰে গাড়ী চলাই নেকি কোন গ'ল তই এবাৰ চিনি নাপালি নাই কোন আমাৰ লগত যে পিংকু এইখন তাৰেই গাড়ী সিয়েই হ'ব লাগিব পিংকু আৰু পিংকুৰ নিজৰ গাড়ী অঁ তই তাৰমানে একো খবৰ নাপাৱ তই ক'ত থাক তাৰ এখনেই গাড়ী নহয় নহয় তাৰ 7-8খনমান গাড়ী আছে পিংকুৰ 7-8খনমান গাড়ী অঁ কি ক হ'ব হ'ব ইমান চিন্তা কৰিব নালাগে নহ'লে এনজাইটি বাঢ়িব বল বল ইমানকৈ সাজি কাচি ক'ত যোৱানো কিনো সাজিলোঁ মোৰটোহে ভালদৰে ফনিয়ালোঁ তথাপি বৰ সযতনে ওলাইছা কাৰোবাক লগ ধৰিবলৈ যোৱা যেন লাগিছে বৌ কাকনো লগ কৰাৰ কথা কৈছা তুমি বুজাহে নাই যেনিবা কোৱা কোৱা ককাইৰক নকওঁ দিয়া দাদাক নক'বলগীয়া একো কথাই নাই মই মনিষাৰ লগত বজাৰলৈ যাওঁ তাই লগ ধৰি থৈছিলে জানো মনিষাকেই লগ ধৰা নে কাকেই লগ ধৰা আহো বৌ যোৱা বাৰু ক'ত গৈছা সঁচা কথাটো নকলা বৌয়েৰাক ইমানো বিশ্বাস নকৰানে কি যে কথাবোৰ কৈ থাকা নহয় তুমি বৌ আহো দিয়া অ' হেল্ল' মনিষা আচ্ছা শুনচোন তোক কথা এটা কওঁ বৌয়ে তোলৈ ফোন কৰিব পাৰে হা আচলতে মই তোৰ লগত বজাৰলৈ ওলাই আহিছোঁ বুলি কৈছোঁ চাই ল'বি অকণমান ঠিক আছে দে থেংক ইউ তই মোক এটা কথা কচোন স্কুল কলেজত পঢ়াত কাৰ বেছি নাম আছিল তোৰ মোৰ নে পিংকুহঁতৰ চালা মেট্ৰিকত লেটাৰলৈ কোনে পাছ কৰিছিল পিংকুৱে নে তই আপে তই কি হ'ল একেবাৰে নিমাটি কইনাৰ দৰে হৈ পৰিলি যে কি কওঁ তোক মই নালাগে কি কবি তই হাতত পইচা নথকা মানুহৰ চালা বেকাৰ মানুহৰ কথাৰ এনেও মূল্য নাই আমাৰ কথাৰ একো মূল্য নাই গতিকে মনে মনে থাক ঐ আজিকালি মেল মিটিঙত পিংকুক বিশিষ্ট অতিথি কৰি মাতে তই জানা নাই মাতি থাকক দে আচ্ছা তই মোক এটা কথা কচোন ইহঁতবোৰে ইমানবোৰ পইচা কৰিলে ক'ৰ পৰা স্ক্ৰেপ মালৰ বিজনেছ আৰু কত যে কি চালা চবতে 2 নম্বৰী স্ক্ৰেপ মালৰ লগতে ৰেলৰ চিৰিকাটিও বিক্ৰী কৰিলে হ'ব দে সিহঁতৰ তুলনাত আমিবোৰ বহুত ঘেণ্টাডাল ভালে থাকি ঘেণ্টাডাল কৰিবি কিহৰ ভেলু বেছি বুজি নাপালি হেল্ল' ক'ত আছা মেধিদাৰ দোকান মই সেইফালে নাযাওঁ দিয়া তুমি অকণমান আগুৱাই আহা
আৰু শুনা, দেৰি নকৰিবা, মই পামগে আৰু। বাৰু হ'ব, তুমি চিন্তা নকৰিবা, মই যামেই। বাই। কি হ'ল, বোলাবা আহিলে? অঁ, লগ কৰাৰ কথা আছে। ভাল কথা, যাগৈ যা। তই অলপ আগতে আদৰ্শৰ কথা কৈছিলি নহয়। এতিয়া মোক এটা কথা কচোন, তোক মোক আৰু পিংকুক যদি ৰাগিনী বা অন্য কোনোবা ছোৱালী ঘৰলৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ পঠিওৱা হয়, তেতিয়াহ'লে ছোৱালী ঘৰে কাক বেছি প্ৰাধান্য দিব? যা, এতিয়া মাৰ্কেট ডিমাণ্ডটো বুজিলিতো, যা। হেল্ল', ভালে আছে? নাই, মই মানে ফোন কৰিলোঁ। ঘৰত ৰিয়া আছে নেকি বাৰু? হয় নেকি? অঁ, তাই মানে মোক ফোন কৰাৰ কথা আছিলে। অঁ, ভাল খবৰ দেখোন। কেতিয়াকৈ? ডক্টৰে কেতিয়া ডেট দিছে? ইমান ভাল খবৰ শুনি বৰ ভাল পালোঁ। ভগৱানে ভাল কৰক দিয়ক। হয় হয়, অঁ ৰাখিছোঁ দিয়ক। অ' মা, মই কৈছোঁ ঠিকেই আছোঁ। এওঁক মই গুৱাহাটীৰ ফালে যোৱাৰ কথা কৈয়ে আছোঁ। ৰ'বাচোন, আজি মই বেলেগ এটা কথাৰ কাৰণে ফোন কৰিলোঁ। তোমাক যে কৈছিলোঁ আমাৰ ভণ্টিৰ ল'ৰাটোৰ কথা, বিয়া ঠিক হ'ল নেকি? কেলে ৰাগিনীক চাবলৈ অহা কথা আছিল যে, নাহিল কিয়? অঁ, ক'বাচোন ক'বা, সোনকালে আহিবলৈ ক'বা। এই নকৈছাহে আৰু, এইজনীয়ে কেতিয়া ককায়েকৰ নাক কটাই ঠিকেই নাই। কাৰ লগত দিনৰ দিনটো ঘূৰি ফুৰে গমেই নাপাওঁ। নাই নাই, সেইবিলাক তুমি চিন্তা কৰিব নালাগে। দাদাৰ মনত দুখ দিয়া মই একো কামেই কৰিব নোৱাৰোঁ। তুমিতো জানাই, মা দেউতাক হেৰুৱাৰ পিছত দাদাই মোৰ বাবে সকলো। জানো তুমি দাদাক কিমান ভাল পোৱা, কিমান শ্ৰদ্ধা কৰা মই জানো। আৰু বিশ্বাস কৰা, মোৰ তোমাৰ দাদাৰ প্ৰতি সেইখিনি শ্ৰদ্ধা আছে। দাদাৰ অন্তৰত আঘাত পাব পৰা কোনো কামেই মই তোমাক কৰিবলৈ নিদিওঁ। মোৰ বিশ্বাস আছে তোমাৰ ওপৰত। কি হ'ল, কি ভাবিছা তুমি?
নাই একো ভবা নাই একো নভবাকেতো তুমি থকা নাই সি পানী কিনিলে চোৱাচোন স্থিৰ হৈ আছিল তালৈ শিলটো দলিয়াই দিয়াৰ পাছতে তাত এটা হঠাৎ তৰংগৰ সৃষ্টি হ'ল ঠিক তেনেদৰেই মোৰ মনৰ অৱস্থা তেনেকুৱাই লেখজোখ নোহোৱা হাজাৰটা চিন্তাই তৰংগৰ দৰে খেলি আছে আৰু সেই চিন্তাৰ তৰংগই তোমাক অস্থিৰ কৰি ৰাখিছে হয়নে নাজানো হ'ব পাৰে তোমাৰ এই অস্থিৰতাৰ কাৰণ মই নহয়তো তোমাক মই কেনেকৈ দোষ দিওঁ মোৰ ভাল পোৱাৰ লগত মোৰ দায়িত্ববোৰ জড়িত হৈ থকা নাই জানো তোমাক নিজৰ কৰি ল'বলৈ মোৰ কিছুমান দায়িত্ব পালন কৰিবলগীয়া আছে অন্ততঃ তোমাৰ দাদাৰ ওচৰত তোমাক বিচাৰিবলৈ হ'লেও মোৰ নামৰ চিনাকিটোতো যথেষ্ট নহয় তাৰ লগতে কি ক'ত কি কৰোঁ এইবিলাকৰ যথোচিত উত্তৰ এটা মই দিব পাৰিব লাগিব ইমানকৈ চিন্তা নকৰিবা তুমি সকলো সময়ত ঠিক হৈ যাব সময়ত ঠিক হৈ যাব কিন্তু সেই সময়টো কেতিয়া আহিব লাগেনি মই একোৱেই কৰিব পৰা নাই একোটালি কৰিব পৰা নাই না তোমাৰ বাবে না মাৰ বাবে কিহে পাইছে তোমাক ইমানকৈ চিন্তা কৰিবলৈ চাওঁ বাদ দিয়া এইবোৰ মোৰ কাৰণে অকণো চিন্তা নকৰিবা মই আছো নহয় তোমাৰ লগত মোৰ আছিলে এক ছেকেণ্ড নহয় মোৰ পাল ৰচোন ৰ সেইটো মোৰহে ৰ অ' বাবাটো কি হৈছে তোৰ তই কেলে এনেকুৱা কণ কৰিছ হা নকৰিবিচোন এনেকুৱা তোৰ বাহিৰে মোৰ বাৰু খুন আছে আৰু ইয়াৰ পৰা গৈ তুমি ক'ত থাকিবাগৈ নতুন ফ্লেটত মানুহে শ্বিফটিং নকৰে নেকি তাৰ পাছত তাত আৰু প্ৰপাৰ্টি কৰিম দৰকাৰ হ'লে ইয়াৰ প্ৰপাৰ্টিখিনি ভুলতো যে তুমি নাভাবিবা ইয়াৰ প্ৰপাৰ্টি বিকাৰ কথা ইয়াৰ প্ৰপাৰ্টি বিকাৰ পইচাৰে তুমি তাত কি পাবা